নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিৰ কিছু প্ৰমো ভিডিঅ'ৰ বিষয়ে। বন্ধু বান্ধৱীসকল আপোনালোকে জনাবচোন স্বাভিমান ধাৰাবাহিকখন আপোনালোকে কেনেকুৱা পাই আছে তলৰ কমেণ্টত কমেণ্ট কৰি। আৰু বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু আৰাধ্যাক অনিৰুদ্ধৰ লগত একলগ হোৱাটো বিচাৰেনে জনাবচোন আপোনালোকৰ মতামতবোৰ। গতিকে বন্ধু বান্ধৱীসকল পলম নকৰি আহক আজি খণ্ডটিৰ প্ৰমো ভিডিঅ'টো অলপ চাই লওঁ। আচলতে তই ভুল কৰিছ, তাক যাবই দিব নালাগে ঘৈণীয়েকৰ ওচৰলৈ। এতিয়া তাত কি হ'ব তই জান? আৰাধ্যাই কন্দা কটা কৰিব, তাকে দেখি অনিৰুদ্ধৰ মন ঘূৰিব, পুৰণি প্ৰেম জাগি উঠিব আৰু ক'ব যোৱা মুক্ত কৰি দিম মই তোমাক, উকিলজনীক পঠিয়াই দিবা, চহী কৰি দিম। বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো আজিৰ খণ্ডটি এই ধাৰাবাহিকখনৰ চাবলৈ একেবাৰে আগ্ৰহেৰে বাট চাই আছে নহয়নে? ফ্ৰেণ্ডছ আপোনালোকে কি ভাবে আৰাধ্যাই বাৰু সঁচাকৈ অনিৰুদ্ধক ডিভৰ্চ দিব নেকি? ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ বাই বাই ফ্ৰেণ্ডছ।